তুমি ক'ৰ পৰা আহিছা? মই আঠগাঁৱৰ পৰা ইয়াতে ওচৰতে। মানে কিয় আহিছা সেইটো কোৱা। এইটো তোমাৰ শংকৰদেৱৰ জন্মস্থান বুলি। কেনেকুৱা আছে আপোনালোকৰ খবৰ পাতি ভালনে বাৰু? আজি আহিছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যিটো জন্মস্থান হয়, আজি তাত আহিছোঁ। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোক বুজি পাইছেতো, অসমত কৰোণা আহি আছে, সেইকাৰণে মাস্ক লৈ আহিছোঁ। আজি মাস্কটো পিন্ধি পিছত ভিডিঅ'টো বনাম। বলক তেনেহ'লে মাস্কটো অকণমান পিন্ধি লওঁ। বহুত দূৰৰ পৰা আহিছোঁ, পানী খাবলৈ মন গৈছে। বলক তেনেহ'লে অলপ পানীও খাই আহোঁ। ইয়াত কিবা লিখা আছে, মানে জাননী দি আছে আৰু ভিতৰত চাইকেল আৰু গাড়ী ভিতৰত সোমালে কিবা ফাইন হ'ব। এতিয়া অলপ দূৰৰ পৰা আহিছোঁ, অলপ পানী খাবলৈ মন গৈছে। বলক তেনেহ'লে অলপ পানী খাই লওঁ। কিবা বহুত ঠাণ্ডা পানী আছে আৰু বহুত ঠাণ্ডা হয়। এতিয়া মানে বৰি চৰি লৈ আহিছোঁ। এতিয়া মানে অলপ ভিতৰ শুনাম এইকেইটা কি হয় আৰু গাছ কেইটা লগাইছে ইয়াতে, বৰ ধুনীয়া। শ্ৰীমন্ত শংকৰদেৱৰ মন্দিৰটো ইমান ধুনীয়া মই ভবা নাছিলোঁ। অলপ তেনেহ'লে অলপ ঘূৰি চাওঁ। আজি মানে ইয়াতে শ্ৰীমন্ত শংকৰদেৱৰ জন্ম ইয়াতে হৈছিল আৰু মানে পিছত ফাৰ্ষ্টত এনেকুৱা নাছিল, মন্দিৰটো যেন এনেকুৱা নাছিল। এতিয়া অলপ বেলেগ ষ্টাইল হৈছে, ধুনীয়া লাগিছে বহুত। এতিয়া মানে আলিপুখুৰী যিটো হয়, আলিপুখুৰী চাওক তেনেহ'লে সৌখন হ'ল আলিপুখুৰী। এই দূৰত আছে, বহুত দূৰত আছে। মন্দিৰৰ পিছফালে আছে আলিপুখুৰীটো। ইয়াতে কিবা লিখা আছে, গেষ্ট হাউচ বুলি কৈছে VIP মানুহৰ কাৰণে, যে মানে সেইকেইটা মানে DSP SP যিকেইটা আহে মানে ইয়াতে থাকে আৰু এইটো হয় যিটো ঘৰ হয় তাতে থাকে আৰু আমালোক যেতিয়া ফাৰ্ষ্টত আহিছিলোঁ তেতিয়া ইয়াতে মানে ফটো চটো উঠাইছিলোঁ। বৰ ধুনীয়া হৈছিল ফটো ইয়াতে। এই মোবাইলখন হাতৰ পৰা পৰি গৈ আছে। ইয়াতে মানে ফটো চটো উঠাইছিলোঁ। বৰ ধুনীয়া ঠাই হয়। আপোনালোক আহিলে মূৰাবাৰীৰ এই দক্ষিণপালা আছে, আহিব পাৰে। শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানটো ইমান ধুনীয়া মই ভবা নাছিলোঁ। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ লগত আহিছে দুটা মানুহ আহিছে, মই আজি বাইকৰে আহিছোঁ। তেনেহ'লে অলপ মন্দিৰৰ ভিতৰৰ ফালে যাওঁ। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰি। এতিয়া মানে শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানটো চাবলৈ দুটামান ল'ৰা আহিছে। বলক তেওঁলোকৰ লগত অকণমান কথা পাতি লওঁ। তুমি ক'ৰ পৰা আহিছা? মই আঠগাঁৱৰ পৰা ইয়াতে ওচৰতে। মানে কিয় আহিছা সেইটো কোৱা। এইটো তোমাৰ শংকৰদেৱৰ জন্মস্থান বুলি জানো, তাতে আজি আমাৰ শৰাই দিছিলে। তাতে আহিলোঁ, ঘৰৰ মানুহ আহিছে, ভাত পানী খালোঁ। আৰু কোৱা, কোন ক্লাছত পঢ়া? এইবাৰ মই পলিটেকনিক ফাৰ্ষ্ট চেম পঢ়ি আছোঁ মৰিগাঁও। এইখিনি হ'ল। এতিয়া মানে মই ভিতৰত যাম বুলি ভাবিছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানৰ ভিতৰত এতিয়া মই সোমাই গ'লোঁ। মানে শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানটো এনেকুৱা ধুনীয়া আছিল মই ভবা নাছিলোঁ। এতিয়া ফাৰ্ষ্ট গেটৰ সন্মুখত গৈ আছোঁ। অলপ তেনেহ'লে ফাৰ্ষ্ট গেটৰ সন্মুখত গৈ আছোঁ। এইটো মন্দিৰ হয়, এইটো মন্দিৰৰ ফাৰ্ষ্ট গেট হয়। আৰু ইয়াতে মানে পুৰণা কিবা দান পাত্ৰ আছে, এইটো দান পাত্ৰ হয়। অলপ তেনেহ'লে মন্দিৰৰ অলপ চাইডৰ পৰা শ্ৰী শ্ৰী আলিপুখুৰী পাতিপুখুৰী থান, এইটো মন্দিৰৰ নাম হয় নেকি। শ্ৰীমন্ত শংকৰদেৱৰ মন্দিৰৰ ভিতৰখিনি এইখিনি। এইটো মানে কি আছে, এইটো কি এইটো? মোৰ লগত আহিছে ৰজিদুল ভাই আৰু হাবিজুৰ ভাই। ভাই ভাল আহকচোন। মোৰ লগত আহিছে ৰজিদুল ভাই আৰু হাবিজুৰ ভাই আৰু কেইটামান ল'ৰা আহিছে। অলপ ভিডিঅ'টো ভাল লাগে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব।